বিখ্যাত মোবাইল কোম্পানী এপলৰ CEO আৰু কো-ফাউণ্ডাৰ বহু লোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁ জীৱনকালত বহুতো মহান কাম কৰিছিল। বহুত ডাঙৰ ডিগ্ৰী অৰ্জন কৰা নাছিল যদিও তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অপাৰেটিং চিষ্টেম মেক নিৰ্মাণ কৰিছিল, যিটো বহুতৰ বাবে জীৱনৰ কেৱল সপোন। তেওঁ হৈছে ষ্টিভ জবছ। 1955 চনৰ 24 ফেব্ৰুৱাৰীত কেলিফৰ্ণিয়াৰ ছেন ফ্ৰান্সিস্কোত ষ্টিভ জবছৰ জন্ম হৈছিল। প্ৰকৃততে পিতৃ-মাতৃ আছিল জনি চিম্পছন আৰু আব্দুল ফাদ জান্দালী। জান্দালী এজন মুছলমান আছিল যি চিৰিয়াৰ আছিল, আনহাতে জনি এজন কেথলিক খ্ৰীষ্টান আছিল। সেয়ে দুয়োজনৰ মাজৰ সম্পৰ্কক জনিৰ দেউতাকৰ বাবে গ্ৰহণযোগ্য নাছিল। যিহেতু জবছৰ মাক-দেউতাকৰ আৰ্থিক অৱস্থা ভাল নাছিল, সেয়ে জবছক যাতে ভাল শিক্ষা দিব পাৰে সেইবাবে এটা ধনী পৰিয়াল নিৰ্বাচিত কৰিছিল, যাতে দম্পতীহালে জবছক ভাল শিক্ষা দিব পাৰে। আৰু দম্পতীহালে জবছক তুলি লোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু যেতিয়া জবছৰ মাক-দেউতাক শিক্ষিত নহয় বুলি দম্পতীহালে গম পালে, তেওঁলোকে হঠাতে মন সলনি কৰে আৰু তেওঁলোকে তেতিয়া ল'ৰাৰ পৰিৱৰ্তে এজনী ছোৱালী তুলি লয়। তেতিয়া জবছক পল আৰু ক্লাৰাই গ্ৰহণ কৰিছিল। পল এজন মেকানিক আছিল, আনহাতে ক্লাৰা একাউণ্টেণ্ট আছিল। জবছক গ্ৰহণ কৰাৰ পিছত পল আৰু ক্লাৰাই 1961 চনত কেলিফৰ্ণিয়াৰ মাউণ্টেন ভিউলৈ যায় আৰু তাতে অধ্যয়ন আৰম্ভ কৰে। কিন্তু তেওঁৰ দেউতাক পলে জীৱিকা অৰ্জনৰ বাবে এটা গেৰেজ খুলিছিল। জবছে সৰুৰে পৰা ইলেক্ট্ৰনিক ধৰণৰ ডিজাইন ভাল পাইছিল, কাৰণ দেউতাকে যিটো গেৰেজত কাম কৰিছিল, সৰুকালত জবছে বেছিভাগ সময় দেউতাকৰ লগত সেই গেৰেজটোতে কাম কৰিছিল, যাৰ ফলত তেওঁৰ ইলেক্ট্ৰিকৰ ওপৰত বেছি আকৰ্ষণ হৈছিল। ষ্টিভ এজন ভাল ছাত্ৰ আছিল, কিন্তু তেওঁ স্কুললৈ যাবলৈ ভাল নাপাইছিল। তেওঁ আমনি পাইছিল। ষ্টিভে তেওঁৰ বয়সৰ শিশুৰ সৈতে বন্ধুত্ব কৰাত সমস্যা হয়, কিন্তু 13 বছৰ বয়সত তেওঁ ভজনিয়াক লগ পাইছিল, যি ষ্টিভৰ দৰে স্মাৰ্ট আছিল। তেওঁ ইলেক্ট্ৰিকৰ প্ৰতি আকৰ্ষণ আছিল, সেয়ে তেওঁলোকৰ মাজত বন্ধুত্ব অতি সোনকালে ঘনিষ্ঠ হৈ পৰিছিল। হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত জবছক ৰিড কলেজত ভৰ্তি কৰোৱা হয়, যাৰ মাচুল পল আৰু ক্লাৰাই কোনোমতে জমা কৰিছিল। সেয়ে তেওঁ কলেজ এৰাৰ সিদ্ধান্ত লৈছিল। যদিও তেওঁ ওলাই আহিছিল, তথাপিও তেওঁ মাজে মাজে কলেজলৈ গৈছিল, য'ত তেওঁ কলিগ্ৰাফী ক্লাছত উপস্থিত আছিল। ষ্টিভৰ লগত টকা-পইচা নাছিল। তেওঁ এটা বন্ধুৰ কোঠাৰ মজিয়াতে শুইছিল আৰু তেওঁৰ খাবলৈও পইচা নাছিল। সেয়ে এটা সময়ত তেওঁ প্ৰতি দেওবাৰে হৰে কৃষ্ণ মন্দিৰ দৰ্শন কৰিছিল, য'ত তেওঁ বিনামূলীয়াকৈ খাদ্য লাভ কৰিছিল। ষ্টিভে আটাৰী নামৰ এটা ভিডিঅ' গেম বিকাশকাৰী কোম্পানীত কাম আৰম্ভ কৰিছিল। কিছু টকা সংগ্ৰহ কৰাৰ পাছত তেওঁ 1976 চনত বৌদ্ধ ধৰ্মৰ বিষয়ে জানিবলৈ আহিছিল আৰু তেতিয়াই দিল্লী, উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশ বাছেৰে ভ্ৰমণ কৰিছিল। 7 মাহৰ পিছত ষ্টিভ আমেৰিকালৈ উভতি যায় আৰু তাত তেওঁৰ জীৱন সলনি হয়। ষ্টিভ জবছে আকৌ এবাৰ আটাৰী কোম্পানীৰ চাকৰিত যোগদান কৰে আৰু তেওঁ পিতৃ-মাতৃৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল। জবছে আকৌ এবাৰ তেওঁৰ ভাল বন্ধু ভজনিয়াৰক লগ পাইছিল আৰু একেলগে কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোক দুয়োৰে কম্পিউটাৰৰ ওপৰত বহুত মন আছিল। ভজনিয়াকে নিজৰ কম্পিউটাৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছিল, সেয়ে তেওঁ এটা ব্যক্তিগত কম্পিউটাৰ নিৰ্মাণ কৰিছিল, যিটো জবছৰ দেখি বৰ সুখী হৈছিল। তেওঁলোকে একেলগে কম্পিউটাৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকে এটা কোম্পানী খুলিলে, য'ত কম্পিউটাৰৰ নিৰ্মাণ আৰু বিক্ৰী কৰিব। 1976 চনত জবছ আৰু ভজনিয়াকে জবছৰ গেৰেজত কম্পিউটাৰৰ কাম আৰম্ভ কৰে আৰু এই কোম্পানীটোৰ নাম এপল ৰাখিছিল। সেই সময়ত জবছৰ বয়স মাত্ৰ 21 বছৰ আছিল। এপল কোম্পানীৰ প্ৰথম কম্পিউটাৰটোৰ নাম আছিল
এপল' 1 কিছুদিনৰ পিছত ভজনিয়াকিয়ে এপল' 2 নিৰ্মাণ কৰে আৰু এপল' 2 মানুহে ভাল পাইছিল। কোম্পানীটো অতি সোনকালে বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। 1980 চনলৈ ই এক বিখ্যাত কোম্পানী হৈ পৰে। এটা ডাঙৰ কোম্পানী হোৱাৰ পিছত এপল' ইয়াৰ তৃতীয় সংস্কৰণ এপল' 3 আৰু তাৰ পিছত লিচা মুকলি কৰে। এপলৰ এই নতুন সংস্কাৰবোৰ ফ্লপ হৈছিল। তেওঁলোক সফল হোৱা নাছিল। অন্যান্য কোম্পানীৰ কম্পিউটাৰবোৰ এপলতকৈ যথেষ্ট সস্তা আছিল, যাৰ ফলত এপল কোম্পানীৰ লোকচান হৈছিল। ইয়াৰ বাবে ষ্টিভক দায়ী কৰা হৈছিল আৰু ষ্টিভক পদত্যাগ কৰিবলৈ হেঁচা দিয়া হৈছিল। 1985 চনৰ 17 ছেপ্টেম্বৰত ষ্টিভে এপল কোম্পানীৰ পৰা পদত্যাগ কৰে। এপলৰ পৰা ওলাই অহাৰ পিছত ষ্টিভে আকৌ এবাৰ এটা নতুনকৈ কোম্পানী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ সুযোগৰ সদ্ব্যৱহাৰ কৰি নেক্সট কম্পিউটাৰ নামৰ এটা কোম্পানী খুলিছিল, কিন্তু ব্যয়বহুল হোৱাৰ বাবে বহু লোকে ইয়াক ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাছিল, যাৰ ফলত নেক্সটৰো ক্ষতি হৈছিল। তাৰ অলপ পিছতে ষ্টিভে উপলব্ধি কৰিছিল নেক্সট কোম্পানীক এটা ছফ্টৱেৰ কোম্পানীলৈ ৰূপান্তৰ কৰে আৰু এক ডাঙৰ সফলতা লাভ কৰে। 1986 চনত ষ্টিভে 10 নিযুত মাৰ্কিন ডলাৰত এটা গ্ৰাফিক্স কোম্পানী ক্ৰয় কৰে, যাৰ নাম আছিল পিক্সাৰ। 1991 চনত ডিজনীৰ পৰা এটা প্ৰস্তাৱ আহিছিল আৰু এখন পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ডিজনীৰ সৈতে অংশীদাৰিত্ব পোৱাৰ পিছত পিক্সাৰে প্ৰথম ছবি টয় ষ্টৰী নিৰ্মাণ কৰিছিল, যিটো অত্যন্ত সফল হৈছিল আৰু জবছে পিক্সাৰ কোম্পানীৰ জৰিয়তে যথেষ্ট ধন উপাৰ্জন কৰিছিল। 1997 চনৰ ফেব্ৰুৱাৰীত কৰা এটা চুক্তি মতে জবছ CEO হিচাপে এপললৈ পুনৰ ঘূৰি আহিছিল। এপল কোম্পানীয়ে সংগ্ৰাম কৰি আছিল, কিন্তু ষ্টিভে এপল কোম্পানীত চলাই বহুতো নতুন সামগ্ৰী মুকলি কৰিছিল। সেই সময়ত আইপড মিউজিক প্লেয়াৰ, আইটিউনিছ মিউজিক ছফ্টৱেৰ মুকলি কৰিছিল। সামগ্ৰীসমূহ যথেষ্ট সফল হৈছিল আৰু এপল বিশ্বৰ সন্মুখত এক নতুন আৰু ভাল প্ৰতিচ্ছবি হৈ পৰিছিল। এপল 2005 চনত প্ৰথম আইফোনৰ কাম আৰম্ভ কৰে আৰু প্ৰথম আইফোন 2007 চনৰ 29 জুনত মুকলি কৰিছিল, যি মোবাইল জগতত বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। লগে লগে ষ্টিভ এজন তাৰকা হৈ পৰিছিল আৰু 2000 দশকৰ নতুন আৱিষ্কাৰত তেওঁৰ নাম সংযোগ হৈছিল। 2003 চনৰ অক্টোবৰ মাহত ষ্টিভৰ কৰ্কট ৰোগৰ দৰে ভয়ংকৰ ৰোগত আক্ৰান্ত হয়। 2004 চনৰ জুলাই মাহত ষ্টিভৰ প্ৰথম অস্ত্ৰোপচাৰ হয়, য'ত তেওঁৰ টিউমাৰ সফলতাৰে আঁতৰ কৰা হয়। এই সময়ত ষ্টিভ চিকিৎসা ছুটীত আছিল। তেওঁৰ অনুপস্থিতিত টিম কুকে এপলৰ কাম চম্ভালি আছিল। ষ্টিভে তেওঁৰ দুৰ্বল স্বাস্থ্যৰ সৈতে কাম কৰি আছিল। 1909 চনত তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল। 24 আগষ্ট 2011 চনত জবছে এপলৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰে আৰু এপল কোম্পানীৰ পৰৱৰ্তী CEO হয় টিম কুক নাম। কিছুদিনৰ পিছত 2011 চনৰ 5 অক্টোবৰত কেলিফৰ্ণিয়াৰ পল' আল্টোত ষ্টিভ জবছৰ মৃত্যু হয়।